গ্ৰামাঞ্চলৰ মহিলাৰ তাঁতশালখন হৈছে মহিলাৰ স্বাৱলম্বিতাৰ এক অন্যতম নিদৰ্শন আৰু গ্ৰামাঞ্চলৰ যিখন তাঁতশাল সেই তাঁতশালখনতে আচলতে গাঁৱৰ মহিলাই তেওঁলোকে সপোন ৰচে আৰু সেই সপোন ৰচাৰ যি এক পৰিৱেশ সেই পৰিৱেশ আমি দেখিবলৈ আহিছোঁ এই মুহূৰ্তত বৰাহীবাৰীত নাজিৰা সমষ্টিকেন্দ্ৰৰ বৰাহীবাৰীত আৰু এইসকল মহিলাই তেওঁলোকে মহিলা উদ্যমিতা আঁচনিৰ যোগেদি তাঁতশালৰ যোগেদি তেওঁলোকে স্বাৱলম্বিতাৰ এক পথ বাছি লৈছে আৰু এই মুহূৰ্তত যিটো আমি দেখুৱাইছোঁ গাঁৱৰ এটা পৰিৱেশ যিটো গাঁৱৰ পৰিৱেশত মহিলাসকল ব্যস্ত থাকে তাঁতশালক লৈ আৰু এই তাঁতশালখনৰ পৰাই তেওঁলোকে যি আৰ্থিক উপাৰ্জনৰ যি এক ক্ষেত্ৰ সেই ক্ষেত্ৰ বাছি লৈছে আৰু মই যিটো দেখুৱাইছোঁ এগৰাকী মহিলা নহয় 10-15গৰাকী মহিলাই তেওঁলোকে ইতিমধ্যে এটা পৰিয়ালৰ বাসগৃহত 3-4খনকৈ তেওঁলোকে মাটিশাল ইয়াত প্ৰস্তুত কৰি লৈছে আৰু ইয়াৰ পৰা দেখা গৈছে তেওঁলোকে গামোচা চাদৰ চেলেংকে ধৰি বিভিন্ন ধৰণৰ গ্ৰামাঞ্চলৰ যিখিনি আচলতে প্ৰয়োজনীয় হয় মহিলা হওক অথবা পুৰুষৰ প্ৰয়োজন হয় সেই সকলোখিনি তেওঁলোকে ইয়াত বৈ উলিয়াইছে আৰু এই মুহূৰ্তত যিটো আমি দেখুৱাইছোঁ সেই পৰিৱেশ মই আপোনাৰ ওচৰলৈ আহিছোঁ কি আপোনাৰ বৈ উলিয়াইছে আমি চেলেং বৈছোঁ টঙালি বৈছোঁ গামোচা আৰু চাদৰ দুই একে নিছে আৰু বস্তু যদি আমি কিবা চেণ্টাৰ এটা উইভিং চেণ্টাৰ এটা পাওঁ তেতিয়া আমি ভালদৰে উপকৃত হ'ব পাৰিম আৰু হয় নিশ্চয়কৈ এইসকল হৈছে মহিলা তেওঁলোকে কৈছে চাদৰ বৈছে তেওঁলোকে চেলেং বৈছে গামোচা বৈছে যিটো গামোচাখন প্ৰয়োজনীয় গ্ৰামাঞ্চলত আৰু এনেধৰণে দেখা গৈছে তেওঁলোকে যি গ্ৰামাঞ্চলৰ যিসকল মহিলা সেই মহিলাসকলে এইধৰণে তেওঁলোকে স্বাৱলম্বী হৈ উঠিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি বৈছে আপোনালোকে গামোচা চেলেং টঙালি কেনে বিক্ৰী কৰে আমি সৰু ফুলৰ গামোচা 250 অলপ ডাঙৰ ফুলৰ অলপ বেছি হয় টঙালি 500কৈ দিয়া হয় তাৰপিছত চাদৰ ফুল বাচিলে 400 ফুল নাবাচিলে 300 যেটো আপোনালোকে এইখিনি বওঁতে পইচাখিনি ক'ৰ পৰা লৈছে আমি উদ্যমিতা আঁচনিৰ পৰা কৰা হৈছে পইচা পায় কিমানকৈ মহিলা নিয়োজিত হৈছে আমি ইয়াত বহুকেইগৰাকী আছোঁ চৰকাৰক কিবা আহ্বান জনাব নেকি চৰকাৰক আমি এটি উইভিং চেণ্টাৰ কাৰণে আমাৰ মানে দৰকাৰ হৈছে উইভিং চেণ্টাৰটো সেয়াই এখন গামোচা মতে কিমান দিন লাগে এখন গামোচা মতে 2 দিন বা 3 দিন লাগে কেনে বিক্ৰী কৰে গামোচা সৰু ফুল 250 হয় নিশ্চয়কৈ আমি দেখুৱাইছোঁ এই মুহূৰ্তত যিটো তেওঁলোকে কৈছে এটা উইভিং চেণ্টাৰৰ প্ৰয়োজন আছে গ্ৰামাঞ্চলত যিটো মহিলাসকলে এনেধৰণে আগবাঢ়ি যাব পাৰে এই যি মহিলাসকলৰ যি আচলতে হাতৰ বিদ্যা এই হাতৰ বিদ্যা বুলি ক'ব লাগিব প্ৰত্যেকগৰাকী মহিলা যিটো গ্ৰামাঞ্চলত প্ৰত্যেকগৰাকী মহিলাই তেওঁলোকে গামোচা বব জানে চেলেং বব জানে চাদৰ বব জানে আৰু এইসকল মহিলাই হৈছে তেওঁলোকে গ্ৰামাঞ্চলত যি অৰ্থনৈতিক ভেটি আচলতে টনকিয়াল কৰিব পাৰে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিহেতু আপোনালোকে এনেধৰণে দেখা গৈছে সকলো একলগ হৈ পিনি গামোচা বৈছে বিভিন্ন ধৰণৰ সামগ্ৰী বৈছে কি ক'ব মহিলাসকলে আগবাঢ়ি যাব পাৰেনে হয় আমি পাৰিম বুলিয়ে ভাবিছোঁ কাৰণ কেলে আমি কেইবাগৰাকী মহিলা ইয়াত একগোট হৈ মানে তাঁতশাল লগাই এনেই ভালো লাগে আৰু আমাৰ বহুতখিনি উপকৃত হৈছোঁ এইখিনি কৰি আমি প্ৰথমতে উদ্যমিতা আঁচনি পাই সূতা কিনি লৈ এনেকৈ ধৰণে আমি মহিলাখিনি আগবাঢ়ি গৈ আছোঁ আৰু যদি চৰকাৰে আমাক উইভিং চেণ্টাৰ এটা দিয়ে তেতিয়া আমি আৰু কেইগৰাকীমান ইয়াত জড়িত হ'ব পাৰিম বুলি আমি ভাবোঁ হয় নিশ্চয়কৈ তেওঁলোকে এটা কথাই কৈছে যে এটা উইভিং চেণ্টাৰৰ প্ৰয়োজন আছে গ্ৰামাঞ্চলত আৰু এইসকল মহিলা আছে তেওঁলোকে আত্মনিৰ্ভৰতাৰ যিটো পথ সেই পথটো বাছি লোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি যদি দেখুৱাইছোঁ মহিলাৰ যি আচলতে স্বাৱলম্বিতা নিদৰ্শন সেই নিদৰ্শন আমি দেখুৱাইছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ কিবা যিটো মহিলাসকলে এনেধৰণে আগবাঢ়ি যাব পাৰে আৰু গাঁৱৰ প্ৰত্যেকগৰাকী আচলতে মহিলাই তেওঁলোক কাপোৰ বব জানে তাঁতশালত তেওঁলোকে আচলতে সপোন আছে বুলি কয় কি ক'ব এই ক্ষেত্ৰত হয় আমাৰ গাঁৱৰ প্ৰায়বিলাক মহিলাই আচলতে তাঁতশালৰ দ্বাৰাই স্বাৱলম্বী হৈছে তেওঁলোকে চাদৰ বয় জোৰ কাপোৰ লগায় আপোনালোকে দেখিছে ইয়াত টঙালি গামোচা চাদৰ কেনেধৰণে তেওঁলোকে প্ৰস্তুত কৰি আছে আৰু আচলতে তেওঁলোকে যেনেধৰণে বজাৰখন পাব লাগিছিলে তেনেধৰণে পোৱা নাই মুঠ হিচাপে যেতিয়া লৈ যোৱা হয় তেতিয়া তেওঁলোকে সেই পইচাটোৰে তেওঁলোকে যিমান কাম কৰিব পাৰে আচলতে সেইটো হোৱা নাই এতিয়াও আৰু আমি নতুন চৰকাৰ নতুন বিধায়কজনকো এইটোৱে অনুৰোধ কৰিম যাতে আমাৰ মহিলাসকলক স্বাৱলম্বী হোৱাত আৰু তেখেতে কেইখনমান উন্নত মানদণ্ডৰ তাঁতশাল দিয়াৰ লগতে এটা গৃহ নিৰ্মাণ কৰিলে তেওঁলোক আৰু উপকৃত হ'ব হয় নিশ্চয়কৈ মহিলাসকলে আচলতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এখন বজাৰৰ প্ৰয়োজন আছে বুলি কৈছে আৰু একগোট কৰি আচলতে আগবাঢ়ি যাবৰ কাৰণে তেওঁ এটা কৈছে উইভিং চেণ্টাৰৰ প্ৰয়োজন আছে আচলতে যিখন চৰকাৰ বৰ্তমান শাসনত অধিষ্ঠিত হৈছে বিজেপি চৰকাৰ সেই বিজেপি চৰকাৰখনে বিভিন্ন সময়ত মহিলাৰ উন্নয়নৰ হকে কাম কৰিছে কিন্তু যদিহে উন্নয়ন কৰিবলগীয়া হয় আচলতে গ্ৰামাঞ্চলৰ যিটো পৰিকাঠামো গ্ৰামাঞ্চলত যিসকল মহিলা আগবাঢ়ি যোৱাৰ যি এক প্ৰচেষ্টা সেই প্ৰচেষ্টাও আচলতে আগবঢ়াই নিব লাগিব আৰু এই ক্ষেত্ৰত দেখা গৈছে এইসকল মহিলাই আজি তেওঁলোকে এটা আদৰ্শৰ বাট দেখুৱাইছে তেওঁলোকে কেইবাখনো তাঁতশাল প্ৰস্তুত কৰি তেওঁলোকে যিখিনি উৎপাদিত সামগ্ৰী সেই উৎপাদিত সামগ্ৰীখিনি বিক্ৰী কৰিছে এখন বজাৰ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে এইখন চৰকাৰক তেওঁলোকে আহ্বান জনাইছে আৰু এনেধৰণে দেখুওৱা গৈছে মহিলাসকল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এইসকল যিসকল মহিলা এই মহিলাসকলে তেওঁলোকে নিজৰ বাট নিজেই উলিয়াই লোৱা দেখিবলৈ পোৱা গৈছে